Hello everyone, welcome back to my another mini vlog. আজি আমি আহিছো তৰুণ ছাৰৰ ঘৰলৈ। আমাৰ 6 ছেমৰ ছোৱালীকেইজনীক ছাৰে ঘৰলৈ নিমন্ত্ৰণ দিছিলে আৰু সেইবাবে আমি পালোগৈ তৰুণ ছাৰৰ ঘৰ। আৰু এইটো হৈছে তৰুণ ছাৰৰ ঘৰ। অলপ সময় বহাৰ পিছত আমাক আন্টিয়ে কোল্ড ড্ৰিংকছ আৰু মিঠাই খাবলৈ দিলে। তৰুণ ছাৰৰ ঘৰটো সঁচাকৈ বহুত ধুনীয়া। অলপ সময়ৰ পাছত আমি গ'লো নিচিতাৰ ৰুমলৈ। যিহেতু নিচিতা তৰুণ ছাৰৰ পিজিতে থাকে সেইবাবে আমি ভাবিলোঁ অলপ নিচিতাৰ ৰুমটো চাই লওঁ কেনেকুৱা। অলপ সময় নিচিতাৰ ৰুমত কথা পতাৰ পাছত এয়া আমাৰ খানা খাবই হ'ল আৰু এয়া অনন্যাই আমাক খাবলৈ বাঢ়ি দিছে। তৰুণ ছাৰৰ ঘৰত সকলোৱে মিলিজুলি এসাঁজ খাই সঁচাকৈ বহুত ভাল লাগিলে আৰু আন্টিয়ে সঁচাকৈ বহুত ভাল খানা বনায়। আজিৰ দিনটো সঁচাকৈ স্মৰণীয় হৈ ৰ'ব। অৱশেষত আমাৰ যাবৰ সময় হ'ল। আন্টিক বাই ক'লোঁ, তাৰপিছত আমি সকলো ঘৰা ঘৰি ঘূৰি আহিলোঁ। আজিলৈ মিনি ভ্লগটো ইমানতে সামৰিছোঁ। ধন্যবাদ।